হৃদয়বোৰ কিহেৰে গঠিত আপুনি জানে নেকি? মই নাজানো। আপুনি জানে যদি ক'বচোন। প্ৰথমে তেওঁৰ বিষয়ে শুনি লওক আৰু জানি লওক, তাৰপিছত ক'ব। আপুনি যদি তেওঁৰ বাবে মৰিও যায়, তথাপিও তেওঁৰ হৃদয়খন নগলে। আপুনি যদি তেওঁৰ বাবে নোখোৱা নোবোৱাকৈ দিন ৰাতিও একাকাৰ কৰি দিয়ে, তথাপিও তেওঁৰ হৃদয়খন নগলে। কিমান যে কাকুতি কৰিলোঁ, তথাপিও যদি বুজিলে তেওঁ। নিজস্ব বুলি যি আছিল, সকলোবোৰ সঁপি দিছিলোঁ তেওঁৰ নামত। এতিয়া মই এটা প্ৰকাণ্ড সৈন্য, তথাপিও যদি বুজিলে তেওঁ। নুবুজিলে তেওঁ, তথাপিও। মোৰ কোনো ভুল নাছিল, তথাপিও তেওঁৰ দৃষ্টিত মোৰে ভুল। সেয়ে মই হাজাৰবাৰ চৰি গ'লো, হাজাৰবাৰ মাথো সম্পৰ্কটো জীয়াই ৰখাৰ চৰ্ত। তথাপিও নুবুজিলে তেওঁ। আনকি মোৰ ভুল ক'ত সেয়াও নক'লে। এতিয়া আপুনি ক'ব পাৰিবনে, তেওঁৰ হৃদয়খন কিহেৰে গঠিত? বহুত ভাল পাওঁ তেওঁক, বহুত। পগলাৰ দৰে ভাল পাওঁ, পগলাৰ দৰে। কিন্তু তেওঁ যদি ভুল বুজি আঁতৰি যায়, মই কেনেদৰে ধৰি ৰাখিম? কোনোদিনেই পাহৰিব নোৱাৰিম তেওঁক। কিয় বাৰু নুবুজে তেওঁ? যি বাটেদি আহিছিল তেওঁ, সেই বাটেদিয়ে উভতি গ'ল বিনা কাৰণ। ময়ো অহাৰ বাটেদিয়ে উভতি যাব লাগিব। তেওঁৰ সুখৰ বাবে, তেওঁৰ ওঠত হাঁহি বিৰিঙাবৰ বাবে তেওঁক মই পাহৰি যাব নোৱাৰিম। বহুত কষ্ট হ'ব, কিন্তু চেষ্টা নিশ্চয় কৰিম। কিয়নো তেওঁ মনে বিচৰাৰ দৰে সুখী হোৱাটো ময়ো কামনা কৰোঁ। তেওঁ মনে বিচৰাৰ দৰে সুখী হওক।